নমস্কাৰ অসম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। কালি বতৰটো চোৱা কেনেকৈ বৰষুণ চিপচিপিয়া দি আছে, তাৰ সলনি আজি বতৰটো বহুত ধুনীয়া কৰিছে। অংকুক মই সোনকালে উঠাই যে কিতাপ চাবলৈ ক'লোঁ আৰু এটা লগতে কথা ক'লোঁ যে আপোনালোকে জানিব পাৰিছে যে লিখি লিখি সোনকালে মুখস্থ হয়। ময়ো তাকে ক'লোঁ, অংকু তুমি লিখি লিখি মুখস্থ কৰা, তেতিয়া সোনকালে মুখস্থ হ'ব। অংকু স্কুললৈ পঠাই মই কাষতে লাও এজুপি আছিলে, লাওজুপি মাটি দিবলৈ ধৰিলোঁ। আৰু আপোনালোকে দেখিছ বস্তাৰ ওপৰত মাটি দিছোঁ। বস্তাটো কিন্তু তলফালে ফুটা আছে, আপোনালোকেও ৰুই পাইছে চাগে বস্তাত এনেকৈ লাওবোৰ। মই ওপৰতো ঘৰৰ ভিতৰৰ ওপৰতো লাও এজোপা লগাইছোঁ। সেই লাওজোপা লাও লাগিবলৈ ধৰিছে, চাওক অকণমানি এটা কলিয়াবলৈ ধৰিছে। সেই লাওটো কেনেকৈ ধুনীয়া লাগিছে চাওকচোন। অলপমান পিছত আমি চিমানীলৈ যাবলৈ ওলালোঁ। চিমানীলৈ বহুত টাইমৰ পৰা অ'টো ৰখি আছোঁ, তাকে অ'টো নেপাই ভাগৰি গৈছোঁ। অলপমান পিছত অ'টো আহিব, তাকে আমি চিমানীত উঠি যামগৈ, কাৰণ অ'টোত গ'লেহে চিমানীত সোনকালে পামগৈ, নহ'লে কিমানখন খোজকাঢ়িবি। শিৱানীত যোৱা ৰাস্তাটো কেনেকৈনো আগপিনৰ পৰা দেখা দি আছোঁ। শিৱানীত নামি আমি হাতীগড়লৈ যাবলৈ ওলালোঁ। চাটো মাকে আৰু বাইদেউ লগতে তিনিজনী গৈ আছিলোঁ। হাতীগড়ৰ ৰাস্তাটো কেনেকৈ ধুনীয়া চাবচোন আপোনালোকে। যিবোৰ আমাৰ কপাতলি ভিতৰীয়া গাঁৱৰ ৰাস্তাবোৰ ইমান ভাল নহয়, যিটো হাতীগড়ত যোৱা ৰাস্তাটো ইমান ধুনীয়া চাফ চিকুণ। আপোনালোকে দেখি মন কৰিছ চাগে কিমানটো ধুনীয়া। খোজকাঢ়িও ভাল লাগিছে দেচোন, কিমান ধুনীয়া হাতীগড়ত যোৱা ৰাস্তাটো। গৈ অলপমান আগত এটা ষ্টেট বেংকৰ শাখা আছে। ষ্টেট বেংকৰ শাখাত চাটো অলপ কাম আছিলে, তাতে সোমালে। আমি তাত গৈ ৰিলচ বনালোঁ আৰু ফটো উঠিলোঁ, কৰিলোঁ। বহুখন মানুহ আছিলে যে সেইকাৰণে আমি তেনেকৈ কৰিলোঁ। চাই লওক, হাতীগড় প্ৰথমবাৰ দেখিলোঁ আজি। হাতীগড়নো কোনফালে আছে বুলি ভাবি থাকোঁ, কিন্তু আজি প্ৰথমবাৰ দেখিলোঁ হাতীগড় যে ইমান ভিতৰত আছে। হাতীগড় নাম হ'লে কি হ'ব, ৰাস্তা পদূলি চাই লওঁ কিমান ধুনীয়া। আমাৰ কপাতলি ভিতৰীয়া ৰাস্তাবোৰে এনেকৈ নহয়, আমাৰ গাঁৱৰ ভিতৰেদি সোমাই যোৱা ৰাস্তাবোৰ। কিন্তু হাতীগড় চা কেনেকৈ ভিতৰীয়া ৰাস্তা, তথাপিও ৰাস্তা পদূলি ইমানে ভাল, খোজকাঢ়ি আহিও ভাল লাগিছে। হাতীগড়ৰ পৰা আহি ৰাস্তাতে এটা চাৰিআলি পালোঁ। চাৰিআলিৰ কাষতে এটা স্কুলৰ বাউণ্ডাৰীৰ ভিতৰত এটা মূৰ্তি দেখিলোঁ। সেই মূৰ্তিটো দেখিবলৈ ইমানেই ধুনীয়া যে আপোনালোকক কাষৰ পৰা দেখাই দিছোঁ। স্কুলৰ বাউণ্ডাৰীত থকাৰ কাৰণে ইমান কাষত যাব নোৱাৰিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আজিৰ কাৰণে বাই বাই।